নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এই কৃষ্ণা ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। একদম মৰ্ণিঙে ডেক'ৰেশ্যন পূৰা দেখাই দিছোঁ ৰাস্তাৰ পূৰা ডেক'ৰেশ্যন কৰিছে লাইটিং পূৰা চাওক ইমান ধুনীয়া কৰি কিনে ৰাতিটো বিৰাটেই ভাল লাগিব আৰু তো চাই থাকক পূৰা শেষলৈ দেখাই আছোঁ। বহা ঠাইখিনি এনেকৈ সজাইছে মানে বিৰাটেই ধুনীয়া লাগিছে। চাই লওক কইনা ইয়াতে বহিব গধূলি দুপৰীয়া বহিব দিয়কচোন, দুপৰীয়া বহা টাইম নহয় তো গধূলিয়ে বহিব। আৰু এইফালে এইখন লিখা আছে ভুনুস্মিতা এণ্ড ধ্ৰুৱজ্যোতি, এইটো গেটত দিব আৰু এতিয়া দিয়া নাই। এইফালে চাওক এয়া পানী তুলিবলৈ ৰেডি, এইফালে শ্ৰাদ্ধ কৰি আছে, শ্ৰাদ্ধ কৰা টাইমতে পানী তুলিবলৈ যায়, এয়া পানী তুলিবলৈ ওলাইছে। চাই থাকক ভিডিঅ'টো। পানী তুলিবলৈ গৈ আছোঁ, চাই থাকক ভিডিঅ'টো, তাত গৈ কিনে দেখাম পানী তোলা। আহি পাই গ'লোঁ, ওচৰতে মনসা মন্দিৰ এটা আছে, তাতে পানী তুলিব। প্ৰথমতে মন্দিৰত সেৱা কৰি ল'ব আৰু লৈ কিনে পানী তুলিবলৈ যাব। জলত গংগা নাচিছে, গংগাৰে মহিমা কলচিতে আনিছে, কলচিতে আনিছে। জলত গংগা নাচিছে, জলত গংগা নাচিছে, গংগাৰে মহিমা কলচিতে আনিছে, গংগাৰে মহিমা কলচিতে আনিছে। জল ভৰি যশোদা, জলত গংগা নাচিছে, পাছলৈ নাচাবা, জলত গংগা নাচিছে, সাগৰো আহিব ভৰিহে, জলত গংগা নাচিছে, জলত গংগা নাচিছে, গংগাৰে মহিমা কলচিতে আনিছে, গংগাৰে মহিমা কলচিতে আনিছে। সাগৰো ভৰিব, জলত গংগা নাচিছে, জগৰু লাগিব, জলত গংগা নাচিছে, নিবহি ৰাইজকো ধৰিহে, জলত গংগা নাচিছে, জলত গংগা নাচিছে, গংগাৰে মহিমা কলচিতে আনিছে। গংগাৰে মহি। এইফালে আমাৰ কইনা পূৰা ৰেডি, ফটো উঠাত ব্যস্ত, ফটো উঠি আছে। কাৰণে ৰখি আছে, ভৰি ধুৱাবৰ কাৰণে।
এইফালে এতিয়া আগ দিব আৰু মাকে আগ দিব আমাৰ এইফালে মানে আগ দিয়া বুলি কয় এনেকৈ চাউল ছটিয়াই আৰু চাকি এনেকৈ সেয়া কৰে আৰু পানী ছটিয়াই এইটো মানে আগ দিয়া বুলি কয় আপোনালোকৰ ফালে বা কি কয় নাজানো তো এনেকৈ 5টা বা 3টা এনেকৈ নিয়মটো কৰে তো চাই থাকক ভিডিঅ'টো শেষলৈ এতিয়া খেলাবোৰ হ'ব পইচাৰ এনেকৈ খেলা আঙুঠি লুকোৱা চাই যাওক ভিডিঅ'টো শেষলৈ মৰম লাগি যায় তোমাৰ চকুলে চাই লাজুক লাজুক চাৱনিয়ে কলিজা কপাই হিয়া দহি যায় তোমাক কাষতে নোপাই দিবা জানো তোমাৰে ঐ কলিজাতে ঠাই জান সপোনত আহি কৰাহি আমনি কেতিয়ানো ললা মোৰ হিয়াত খুপনি ঐ নজনাকে হলা যে মোৰ হিয়াৰ লগৰী মৰম লাগি যায় তোমাৰ চকুলে চাই লাজুক লাজুক চাৱনিয়ে কলিজা কপাই দেউতা কেলৈ দিবলৈ দূৰণি গাঁৱলৈ মা কেলৈ তুলিছিলি পথালি কোলাত লৈ কেলৈ তুলিছিলি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ কেনেকুৱা পালে জনাব বিয়াখন চাই কিনে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট এটা কৰি দিব